খালে এই ভাইটি কিবা এটা ক হেল্ল' বুলি ক আজি মই আহি গ'লো আপোনালোকৰ মাজলৈ মাঘৰ বিহুৰ দিনটোত মই মৃগাংক ইউটিউব চেনেলটোত আজি দিনটো একদম পুৰা স্পেচিয়েল ধামাকাদাৰ হ'ব একদম কি মজা লাগিব আজি ৰাতি হ'লে এতিয়া দিনত কি আছে ৰাতি বেছি ভাল লাগিব মায়ে মূৰত দিয়া হেনা চেনা লগাই আছো আজি বিহু বুলি নাচিবি না আজি এটা মেনেকে নাচিম আজি মোক খাবলৈ গিয়া দে 10টা বাজিলে আজি মোৰ ৰাতিপুৱা শুই উঠোতে বাজিলে 9টা বাজি গা ধুম বুলি গ'লো ঠাণ্ডা লাগিলে নুধুলো এটামানতহে ধুম গা তাৰপিছতে বাকী দেউতাহঁত গ'ল বজাৰ কৰিবলৈ হাঁহ আনিবলৈ হাঁহ কুকুৰা মাংস চব আনিবগৈ সেই কি হাঁহ কুকুৰা মাছ চব আনিবগৈ চাই থাকিব ভিডিঅ'টো আজি মানে এই মুখৰ আগৰ যিটো পথাৰ সেইডৰাতে হ'ব মেজিটো কি ধুনীয়া লাগিব চাই দিব দেই আৰু ভিডিঅ'টো যদি ভাল পায় লাইক এটা কৰি দিব আৰু মোৰ ভিডিঅ'টো ভাল পালেও বেয়া পালেও শ্বেয়াৰ কৰি দিব ঠিক আছে চাই দিব এতিয়া জলপান খাই লওঁ তাৰপিছত আৰু বাকী চব দেখুৱাই আছোঁ এইপিনে পাই গ'লো বজাৰ ফাইনেলি আগৰ তুলনাত এই বিহু সময়ত বজাৰত ভিৰ বহুত হয় এয়া আপোনালোকে চাগে নিশ্চয় দেখিবলৈ পাইছে ৰাতিপুৱা আৰু আছিলে মই এতিয়া 11:30 মানত আহিছোঁ সেইবাবে ইমান এয়াও কমেই অলপ আৰু ইয়াতকৈ বহুত হৈ যায় দেখিবলৈ পাইছে ফল মূলৰ পৰা ধৰি পাচলিলৈকে চব ভিতৰলৈ সোমাইছোঁ এইপিনে জলপানৰ বস্তুবোৰ পাই যাব এই চাইডটো বজাৰৰ পৰা আহিলোঁ বজাৰত থাকোঁতে পটককৈ বৰষুণ কণিয়ালে সেইবাবে ভিডিঅ' মোবাইলটো অফ কৰি থ'লোঁ আৰু লৰালৰিকৈ ঘৰলৈ আহিলোঁ গ'লে এতিয়া কামত লাগোঁ কামত মানে পাত মেজি এটা বনাম পাত মেজিটোৰ কাৰণে কলপাতবোৰ কাটোঁগৈ এইপিনে কলগছে কলপাত কাটিম এইপিনৰ পৰা কাটিলোঁ বাৰু এতিয়া মই এই চাইডটোৰ পৰা কাটিম এইপিনে এইবোৰ দেখিবলৈ পাইছে দোকান এইবোৰ কাটিম চাই দিব দেই ভিডিঅ'টো আৰু মই দিনত প্ৰায় তেনেকৈ এতিয়া বৰ্তমান ভিডিঅ' তেনেকৈ কৰিব নোৱাৰিব মোক অলপ কাম ওলাব সেইটো কাৰণে চাই দিব কাটি মেলি হ'ল কলপাতবোৰ ভাগলি গ'ল পূৰা মাৰি কাটিছোঁ গোটেই লাইট ওলাই গোটেই খচি আছোঁ মই কিনে দেখিবলৈ পাইছে চুৰি কাটিছোঁ দেখোন নাই মজা লাগিছে এবাৰ পাগৰি ফুৰিম ভাল পিঠাগুটি এনে ঘেই দিয়ে কোনে ঘেই দিয়ে কিন্তু বহুত কষ্ট কৰি আহিলে বুলিতো চোৱা বেমাৰ নেদেখে আছে এতিয়া ইয়াত ভাত খাইছোঁ এইপিনে আপোনালোকে চব নিজৰ নিজৰ কামত
চাই থাকিব দেই গাইস আমাৰ এতিয়া সব ৰেডি হৈ গ'ল মানে ভেলাঘৰ চলাঘৰ সব ৰেডি লাইট চকা ডেকচেলেকচন সব কৰি ৰেডি মই এতিয়া গা চা ধুই ৰেডি হৈ যাম এইপিনে আহি গ'ল আমাৰ ঘৰলৈ অতিথি বহুত দিনীয়া পুৰণি এয়া কিবা সপোনত দেখিলে চাগে আজি আমাৰ কিবা নাই এয়া আমাৰ ককাইদেউ সুবিধাই কেতিয়াই নাচোন নাই কথা তাই কিন্তু এতিয়া আপোনালোকে মই গা চা ধুলোঁ গধূলি হ'ল ভিডিঅ' বনাবলৈ যে সময় বোলো চিঠি চব খেলি মেলি হৈ আছে সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনালে চবে লৈ লওক এইপিনে মাধৱ এইপিনে আমাৰ পিটুৱা আহক দেখুৱাই আছোঁ বাহিৰত চলো দোস্ত এইফালে চব আপোনালোকে গোটেই ৰেডি এইপিনে কেন্দ্ৰ হৈ গৈছে আমাৰ ঘৰলৈ ইয়াত হ'ব খানা বনোৱা বক্স চুইচ ৰেডি বক্স ৰেডি বা আজি একদম ভালে ঐ ভাইটি কিবা এটা কওক হেল্ল' বুলি কওক আজি হাঁহৰ এসাঁজ ন এইটো ভেলাঘৰ পোৱালিবোৰ থাকিব ইয়াত ময়ো থাকিম এইটো পোৱালি এয়া আমাৰ মেজি জুই হাই এইটো বলিয়া হয় আৰু এইটো আমি ইয়াত খুৱাবলৈ অহা নাই ক'ৰ পৰা আহিলে নাজানো এয়া পাত মেজি মূৰটো কোনটো আছিলে এইটো ইয়াৰ মালিক ই কেইটকা বিকিবি এইটো 100 টকা লাগিব এইটো কাৰ দাদা তই সৰু চবতকৈ ভালে এইটো মোৰ জ্বলাম ৰাতি ভিডিঅ' চাম কেক বনাইছোঁ কেক কাইলৈ আহিব দেই খাবলৈ আহিব খাবলৈ মই কেক বনাবলৈ ধৰিছোঁ Wah, টেষ্টি কেক ভিডিঅ' দিবি মানে জয় জয় মজা বঢ়িয়া বনাই শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ছাবস্ক্ৰাইব পুৰা ছাবস্ক্ৰাইব কৰি দিব ইহে মোৰ দুখ অকল বুজি পায় সাবস্ক্রাইব করে দিব মোক পাত মেজিটো বনাই দিছিলে এইজনে হয় আমি বনাই দিছিলোঁ পুৰা প্ৰ হয় পাত মেজি বনোৱাত পাৰ্টটো অতি সোনকালে আহি আছে ছাবস্ক্ৰাইব কৰি থ'ব